ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। পাকাবেতবাৰীৰ চৌদিশে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। কালদিয়া পহুমাৰা জিলা পৰিষদ এলেকাত কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান। দিনত 10খনকৈ অধিক নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। প্ৰত্যেক দিনাই কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীসকলক লৈ মাৰাথান প্ৰচাৰ অভিযান চলাইছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। আপোনালোকক ধন্যবাদ জনাইছোঁ। পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টি বৰ্তমানৰ পাকাবেতবাৰী সমষ্টিৰ যি মানে পহুমাৰা জিলা পৰিষদৰ 5 নং ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী চাইমন নেহাৰ ডাঙৰীয়াৰ মাৰাথান প্ৰচাৰত মানে ব্যাপক প্ৰচাৰত মানে অব্যাহত আছে। বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই ইতিমধ্যে বিভিন্ন বজাৰ ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছে। আমাৰ প্ৰাৰ্থীজনে ইতিমধ্যে মানে প্ৰতিটো পঞ্চায়ত প্ৰতিটো ৱাৰ্ডত মাৰাথান প্ৰচাৰ চলাইছে। ৰাইজৰ মুখে এটাই কথা যে এইবাৰ আমি চাইমন নেহাৰ ডাঙৰীয়ানীক আমি জয়যুক্ত কৰি এখন সুস্থ সবল জিলা পৰিষদ আমি গঠন কৰিম। কেৱল চাইমন নেহাৰে নহয়, আমাৰ আঞ্চলিক পঞ্চায়তৰ যিসমূহ প্ৰাৰ্থী আছে সকলো প্ৰাৰ্থীক কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দিব বুলি ইতিমধ্যে ৰাইজে ঐক্যবদ্ধ। কেৱল পাকাবেতবাৰী সমষ্টিতে আপোনালোকে চুকে কোণে দেখা পাব কেৱল কংগ্ৰেছৰ জয়গান, বাকী কোনো প্ৰাৰ্থীৰ ইয়াত কোনো নাম নাই। গতিকে মই আপোনালোকৰ যোগেদি পাকাবেতবাৰী সমষ্টিৰ সমূহ ভোটাৰ ৰাইজক এটা বিনম্ৰভাৱে অনুৰোধ জনাওঁ, জাকিৰ হুছেইন সিকদাৰৰ বলিষ্ঠ যি পদক্ষেপ, বলিষ্ঠ অসম বিধানসভাৰ যি বলিষ্ঠ কণ্ঠ, সেই কণ্ঠক যাতে আৰু আগুৱাই দিব পাৰে, আমি আৰু যাতে আগুৱাই দিব পাৰোঁ তাৰ কাৰণে আমাৰ মানে পাকাবেতবাৰী সমষ্টিৰ 4টা জিলা পৰিষদ আছে, আমাৰ 26টা আঞ্চলিক পঞ্চায়ত আছে। সকলোকে কংগ্ৰেছৰ হাতৰ চিহ্নত ভোট দিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।